Hi everyone, welcome back to my channel. Friends, আজি আমি কথা পাতিম মহিলাসকলৰ বগাস্ৰৱ যোৱাৰ বিষয়ে। সো এই বগাস্ৰৱ কিয় যায়, ইয়াৰ সমাধান কি, এই সকলো কথাখিনি মই আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগত এটা ৰিকুৱেষ্ট, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে কম বগাস্ৰৱ কিয় যায়। যে 12 পৰা 25 বছৰ বয়সৰ ভিতৰত যিখিনি ছোৱালী আছে, সিহঁতৰ এই সমস্যাটো প্ৰায় কমন। যে ইয়াৰ কাৰণ হ'ল সেইখিনি সময়ত আমাৰ বডিৰ পৰা হৰমনবিলাক যথেষ্ট পৰিমাণে ওলায় আৰু সেই হৰমনৰ কিছু অংশ ভেজিনেল ডিসচাৰ্জ হিচাপে ওলাই যায় বা কিছু অলাগতিয়াল পদাৰ্থ তাৰ লগত ভেজিনেল ডিসচাৰ্জ হিচাপে ওলাই যায়। সেইটো হৈছে এটা জেনেৰেল প্ৰচেছ, সেইটো কোনো বেমাৰ নহয়। কিন্তু কেতিয়া আমি ভেজিনেল ডিসচাৰ্জক বেমাৰ হিচাপে ধৰিম, যে যেতিয়া সেই প্ৰডাক্টখিনি অৰ্থাৎ সেই বগাস্ৰৱখিনি যদি দুৰ্গন্ধ ওলায় আৰু যদি সেইখিনি ওলোৱাৰ সময়ত এটা বাৰ্নিং সেন্সেশন হয়, মানে জ্বলা পোৰা কৰে বা সাধাৰণ পেটৰ বিষ হয়, তেতিয়া আমি সেইটো বেমাৰ হিচাপে ল'ম। কিয়নো তেতিয়া আমি বুজিম যে ভিতৰত বেক্টেৰিয়া নাইবা ফাংগেল ইনফেকশ্যন হৈছে আৰু তাৰ পৰা সেই ডিসচাৰ্জটো ওলাইছে। আমাৰ সমাজত আমি প্ৰায়ে দেখিবলৈ পাওঁ যে 12 পৰা 25 বছৰ বয়সৰ ভিতৰত যিখিনি ছোৱালী, সেইখিনি ছোৱালীৰ এই প্ৰব্লেমটো কমন আৰু সিহঁতে এই প্ৰব্লেমটো ডক্টৰৰ ওচৰত ক'ব দূৰৰে কথা, নিজৰ মাক দেউতাককে নকয়, লাজ কৰে। কিন্তু সেইটোৱে নিজকে ক্ষতি কৰে আৰু নিজে ভাবি থাকে যে মোৰ কি বেমাৰ হ'ল, মোৰ ভিটামিনছবোৰ ওলাই যাই আছে নেকি, মই শুকাই ক্ষীণাই যাম নেকি, মোৰ পঢ়াত অসুবিধা হ'ব নেকি, এইবিলাক নানান ধৰণৰ টেনশ্যন মূৰত লৈ থাকে। গতিকে এই সকলোবোৰ টেনশ্যন দূৰ কৰাৰ কাৰণে আছে এইটো টেবলেট, ভিডিয়াম কিডছ। এইটো ভিডিয়াম কিডছ। সো এইটো আমি কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে ক'ব লৈছোঁ। যে ইয়াত 4টা টেবলেট থাকে। প্ৰথম হৈছে এইটো বগা ৰঙৰ টেবলেট, তাৰপিছত কমলা ৰঙৰ, তাৰপিছত দুটা আছে হালধীয়া ৰঙৰ। বগা ৰঙৰ টেবলেটটোত থাকে ফ্লুকনাজল 150 mg আৰু এই ফ্লুকনাজল হৈছে এণ্টি ফাংগেল মেডিচিন। ই ফাংগাছবিলাকক ডেষ্ট্ৰয় কৰে। আৰু 2 নম্বৰত যিটো আছে কমলা ৰঙৰ, সেইটো হৈছে এজিথ্ৰমাইচিন টেবলেট আৰু ইয়াত থাকে 1 গ্ৰাম অৰ্থাৎ 1000 mg আৰু এইটো হৈছে এণ্টিবায়'টিক। ই যিবিলাক বেক্টেৰিয়া আছে সিহঁতক কিল কৰে অৰ্থাৎ মাৰি পেলায়। আৰু 3 নম্বৰত যিটো আছে হালধীয়া ৰঙৰ টেবলেট, এইটো এটা এণ্টিবায়'টিক, নাম হৈছে ইয়াৰ চেকনিডাজল। 1 গ্ৰাম মিলি 2 গ্ৰাম আছে ইয়াত। এই টেবলেটটোৰ ড'জৰ ওপৰত মই কৈছোঁ কেনেদৰে এইটো টেবলেট খাব লাগে। যে ড'জটো ইয়াত লেখাই আছে। প্ৰথম যিটো ফ্লুকনাজল টেবলেট আছে বগা ৰঙৰ, সেইটো ৰাতিপুৱা খাব লাগে ব্ৰেকফাষ্ট কৰাৰ পিছত। আৰু 2 নম্বৰ যিটো আছে এজিথ্ৰমাইচিন, সেইটো দুপৰীয়া আহাৰ খোৱাৰ পিছত খাব লাগে। আৰু যিটো 3 নম্বৰত যিটো হালধীয়া ৰঙৰ চেকনিডাজল আছে, সেইটো ৰাতি 1 mg আছে আৰু সেইটো ৰাতি খাদ্য খোৱাৰ পিছত খাব লাগে, দুয়োটা একেলগে। 2 গ্ৰাম লাগে আমাক, এটাত 1 গ্ৰামকৈ আছে, দুটা মিলি 2 গ্ৰাম হ'ব। গতিকে ৰাতি দুয়োটা খাব লাগে। এইটো হৈছে ইয়াৰ ড'জ। এইটো কিমান দিনলৈ খাব লাগে সেইটো নিৰ্ভৰ কৰিব আপোনাৰ বেমাৰটো কিমান পৰিমাণে হৈছে, কিমান দিনৰ পৰা হৈছে সেইবিলাকৰ ওপৰত। গতিকে ডক্টৰে যিমান দিনৰ ড'জ লাগে সিমান দিন খাব লাগিব। গতিকে ড'জটো ইয়াৰ বুজি পালোঁ। এটা ইম্পৰ্টেণ্ট কথা, এই টেবলেটটো আৰম্ভ কৰাৰ ঠিক পিছতে আপোনাৰ বগাস্ৰৱ যোৱা সমস্যাটো বন্ধ হৈ যাব পাৰে। তথাপিও এই টেবলেটটো ডক্টৰে যিমান দিনলৈ লিখিছে সিমান দিনে খাব। এতিয়া কম এই টেবলেটটোৰ ছাইড এফেক্টৰ বিষয়ে। এই টেবলেটটোৰ কি কি ছাইড এফেক্ট থাকিব পাৰে। যে কমন যিখিনি এণ্টি ফাংগেল বা এণ্টিবায়'টিক মেডিচিন আছে, সেই মেডিচিনৰ যি যি ছাইড এফেক্ট আছে, ইয়াৰো সেইখিনিয়ে ছাইড এফেক্ট আছে। যেনে গাটো অলপ বেয়া লাগিব পাৰে, অলপ দুৰ্বল ভাৱ হ'ব পাৰে, মূৰটো অলপ বিষাব পাৰে, অলপমান পেটৰ বিষ উঠিব পাৰে, এইখিনি ইয়াৰ কমন ছাইড এফেক্ট। আৰু লগতে ইয়াৰ এটা সৰু ছাইড এফেক্ট, সেইটো হ'ল কেতিয়াবা অলপ ডায়েৰিয়া হ'ব পাৰে। গতিকে আপোনালোকে ORS বা পানী অলপ বেছিকৈ খাব লাগে এই টেবলেটটো ব্যৱহাৰ কৰাৰ সময়ত। মই এটাই ৰিকুৱেষ্ট কৰিম যে এনেকুৱা ধৰণৰ সমস্যা যাৰ যাৰ আছে লুকাই নাৰাখিব বা লাজ নকৰিব, কিয়নো সেইটোৱে নিজকে ক্ষতি কৰিব। গতিকে অতি সোনকালে ঘৰৰ মানুহক কৈ ডক্টৰৰ ওচৰলৈ যাওক আৰু ডক্টৰে এনেকুৱা ধৰণৰ মেডিচিন প্ৰেছক্ৰাইব কৰিব আৰু সেই মেডিচিনবোৰ
সময়মতে খাই বেমাৰটো ঠিক কৰি লওঁ। সো আপোনালোকে নিশ্চয় বুজি পালে এই টেবলেটটোৰ ব্যৱহাৰ, সাইড এফেক্ট আৰু হোৱাইট ডিসচাৰ্জ অৰ্থাৎ বগা স্ৰৱ কিয় যায় সেই সকলোখিনি মই ক'লোঁ। আৰু যদি কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব, মই পাৰিলে তাৰ উত্তৰ দিম। ধন্যবাদ। জয় দেহ।